বছৰ হ'ল কিছু জ্যোতি জোনাকী দেখিয়া মানৱৰ মাজতে আজি দানৱৰ গুণগান পঢ়া শুনা সংস্কৃতি সকলো জানো আছিল অধিকাৰ সকলোতে মাথো প্ৰশ্ন জানো সপোন আছিল অধিকাৰ সকলোতে মাথো প্ৰশ্ন জানো সপোন আছিল অধিকাৰ সকলোতে মাথো প্ৰশ্ন পজা জহি কহি যায় কোনে আহি কহি মাৰিব ওপেন গা চকুটো माझी तब क्यों गए? I don't care. It's good for you. एकदम खुलेगा. Sokuru. You have to open up. We are three. They signed it as a tree. Hey, mobile. Can I do it? That's a question. আচলতে বিভিন্ন সময়ত আচলতে গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ হয় কিন্তু চৰকাৰে কোনো ধৰণৰ কাম খায় বা সেই যি প্ৰতিবাদী সন্তক কিন্তু আচলতে চৰকাৰে গছ কাটি যদি কাটি দিয়ে সেই সৌন্দৰ্যটো ঘূৰাই পাব নাই মই কালিও দিছোঁ এটা পুলিচ সেই সৌন্দৰ্যটো মানে ঘূৰাই পাব নাপায় চ' ডোণ্ট ৱৰ্ক ফৰ ইট কিন্তু বিজেপি চৰকাৰ হওক কংগ্ৰেছ হওক আই ডোণ্ট কেয়াৰ কথাটো হ'ল আমি এইটো বিচৰা নাই ইউ কেনট ডু ইট ইউ কেনট ডু ইট যি মন যায় তাই কৰি থাকিলে নহ'ব যোনে নহওক যোনে চি এম নহওক যোনে পি এম নহওক মই সদায় আছোঁ মই গছ ৰক্ষা কৰি আছোঁ গছ ৰুই আছোঁ